জলমগ্ন বৰপেটা সত্ৰ অবৰ্ণনীয় বান পৰিস্থিতি বৰপেটাত অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি। শুকুৰবাৰ নিশাৰ ভাগতে বৰপেটা চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহ জলমগ্ন হৈ পৰে। বৰপেটা চহৰৰ সমীপৱৰ্তী সুন্দৰীদিয়া, বাৰাদি, কেওঁটকুছি আদিকে ধৰি কেইবাখনো গাঁও নিশাৰ ভিতৰতে প্লাবিত হৈ পৰে। গাঁওসমূহৰ বহু মানুহৰ ঘৰত পানী প্ৰৱেশ কৰাত বানাক্ৰান্ত লোকসকলে আজি পুৱাৰে পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধান বিচাৰি ফুৰা দেখা গৈছে। বহু লোকে স্থানীয় এলেকাত থকা স্কুলঘৰ আদিত আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে বৰপেটা চহৰৰ মাজেৰে বৈ যোৱা হাৰিজান খুঁটিৰ বাঢ়নী পানী প্ৰৱেশ কৰি চহৰৰ বিভিন্ন এলেকা বোৱাই পেলায়। চহৰখনৰ বিভিন্ন এলেকাৰ লগতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰও আজি পুৱাৰ ভাগত জলমগ্ন হৈ পৰে। সত্ৰীয়া সংস্কৃতি বৰ্গস্বৰূপ বৰপেটা সত্ৰৰ মঠৰ চোতালত একাঠু পৰ্যন্ত পানী হয়। হাৰিজানৰ পানীয়ে প্লাবিত কৰে সত্ৰখন। পানী সোমোৱাৰ লগে লগে ততাতৈয়াকৈ স্থানান্তৰ কৰা হয় মঠৰ ভিতৰত থকা সেৱাৰ সামগ্ৰীসমূহ। গায়ন-বায়ন সহিতে মঠৰ ভিতৰত থকা সেৱাৰ সামগ্ৰীসমূহ স্থানান্তৰ কৰা হয় কীৰ্তন ঘৰৰ ভিতৰত থকা গুৰু আসনৰ সন্মুখলৈ। আগন্তুক কিছুদিনলৈ বৰপেটা সত্ৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ থাকিব বুলি সত্ৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। ইপিনে আজি পুৱাৰে পৰা বৰপেটা দৌলাখাল গুৱাহাটী পথটোৰ কেওঁটকুছি আৰু বাৰাদি অংশত সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে যাতায়াত কৰা লোকসকল। বাৰাদি আৰু কেওঁটকুছিৰ মাজৰ অংশত পথটোৰ ওপৰেৰে তীব্ৰ সোঁতত পানী বাগৰি যোৱাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। কেওঁটকুছিৰ পৰা পাটবাউসীলৈ যোৱা পথটোৰ ওপৰেৰে পানী বাগৰি যোৱাৰ ফলত পথটোৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে।